আমাৰ উঠাতে বহুত লেট হৈ গ'ল। ভাবিছিলোঁ 8টাত উঠি কেনে আমি যাম 8:30 মানত। আমি উঠিলোঁ 9টাৰ পিছত। এতিয়া 10টা বাজি গ'ল, তো আমি 10:30 আমি এতিয়া খানা আহি পাইছে, খানা খাম। খাই ওলোৱা হৈছে অলমষ্ট, যাম আৰু খাই ৰেডি আমি এতিয়া যাম আৰু। और प्लेट 4 लगेगा। 4 प्लेट की भाई বাহিৰত ওলাইহে গম পোৱা যায় কিমান গৰম। ইমান টাইমটো এচিতে আছিলোঁ সৰু ৰাস্তাটো। स्पेशल टी हाँ, और एक बटर स्कॉच शेक, प्लेन डोसा। और मुरो सेम but different.
আমি শিমলা মানে হোটেল পালোঁ এইখন নেকি বহুত বেছি ঠাণ্ডা কি ক'ম আৰু এইটো হ'ব नीचे 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 चलो 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 वाह बहुत ज़्यादा ही ठंड है मैं भावा नासिलो इमान ठंडा বুলি নিজে চোৱা এবাৰ তলত কাৰণে নেকি কিন্তু ইয়াতে ফটো উঠিব আমি আগত সোমাই আহিছোঁ आप लोग ये गाड़ी अभी आए সোনা দিনত নালাগে বোধহয় নহ'লে মই কালি হোটেল জাষ্ট আহি পালোঁ আৰু ইমান ঠাণ্ডা বহুত বেছি সেইকাৰণে চুৱেটাৰ বিচাৰি আছে মায়ে গাইজ ইমান ঠাণ্ডা মই চুৱেটাৰ পিন্ধি ল'লোঁ বহুত বেছি ঠাণ্ডা মই মানে ভাবাই নাছিলোঁ ভাবিছিলোঁ মানালীত বহুত ঠাণ্ডা হ'ব শিমলাত চাগে ইমান নহয় কিন্তু বহুত বেছি মানে গাড়ীৰ পৰা নামিয়ে মই আমি শিভাৰিং ভাই আমি ইমান দূৰ জাৰ্ণি কৰি আহিলোঁ ফাইনেলি শিমলা কোন ৰাতিপুৱা ওলাইছোঁ 11টা ফ্ৰম দিল্লী এণ্ড এতিয়া 10টা বাজিব আৰু বাজান कुछ नहीं होता আমি আসো